নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, ডিজি ব্লগৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম। মই মোৰ ব্যক্তিগত কামৰ কাৰণে কলিকতাত আছোঁ আৰু আজি মোৰ কামৰ পৰা অলপ আজৰি সময় ওলাই যাব ওলাইছোঁ বনগাঁ, বাংলাদেশ বৰ্ডাৰ বুলি কয়। খুব ধুনীয়া জেগা। আমি আপোনালোকে চাইছিলে যে আগষ্ট মাহত আমি মেঘালয় হৈ বাংলাদেশ বৰ্ডাৰলৈ গৈছিলোঁ। এবাৰ যিহেতু মই কলিকতাত আছোঁ, তেন্তে এবাৰ মই কলিকতা হৈ বাংলাদেশ বৰ্ডাৰ এক্সপ্ল'ৰ কৰিম। আপোনালোকক দেখুৱাম কেনেকৈ যাব লাগে, ক'ৰ পৰা যাব। বালিত আছোঁ, হাওৰাৰ পৰা তিনিটামান ষ্টেচন পাৰ কৰি বালি বুলি কয়, মোৰ বাইদেউৰ ঘৰ ইয়াত। বালিৰ পৰা মই শিয়ালদা ষ্টেচনৰ ফালে যাম, য'ত দমদম বুলি এটা ষ্টেচন আছে। তাৰ পৰা মই বনগাঁৰ পলম নকৰাকৈ ব'লক আজি আমাৰ এই ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া সময় প্ৰায় 6টা বাজিব হৈছে। মই আৰু মোৰ ভিনদেউ ওলাই গৈছোঁ বনগাঁৱলৈ। মোৰ ভিনদেউ হৈছে বালি জিটি ৰোড। ইয়াৰ পৰা অকণমান গ'লে বালিঘাট ষ্টেচন। বালিঘাট ষ্টেচনৰ পৰা আমি ট্ৰেইন লৈ যাম দমদম। এয়া হৈছে বালিঘাট ষ্টেচন। টিকেট কাউণ্টাৰ। টিকেট কাটিলোঁ বনগাঁৱলৈ। ইয়াৰ পৰা 20 টকাকৈ ভাড়া। তাৰ পৰা লিফ্ট লৈ ওপৰলৈ উঠি যাম। হৈছে বালিঘাট ষ্টেচন। আমি কিছু সময় অপেক্ষা কৰাৰ পাছত বালিঘাটত দমদমলৈ যোৱা ট্ৰেইনটি আহি উপস্থিত হ'ল আৰু আমি তাৰ পৰা দমদমলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া হৈছে বিবেকানন্দ সেতু। বালিঘাট ষ্টেচনৰ নিচেই কাষত অৱস্থিত। গংগাৰ ওপৰত এই সেতুটি বালি ব্ৰিজ বুলিও জনা যায়। আৰু গংগা সেতু পাৰ কৰি আহি আমি উপস্থিত হ'লোঁ দক্ষিণেশ্বৰ ষ্টেচন। দক্ষিণেশ্বৰ ষ্টেচনত নিচেই কাষত লাগি আছে দক্ষিণেশ্বৰ মেট্ৰ'। আৰু এই দক্ষিণেশ্বৰতে আছে বিশ্ব প্ৰসিদ্ধ দক্ষিণেশ্বৰ কালী মন্দিৰ, য'ত প্ৰতিদিনে অজস্ৰ ভক্তৰ সমাগম হয়। আৰু দক্ষিণেশ্বৰ পাৰ হৈ আহি আমি সোমালোহি বৰানগৰ ষ্টেচন। অৱশেষত আমি আহি উপস্থিত হ'লোঁ দমদম ষ্টেচন, য'ৰ পৰা আমাৰ বনগাঁলৈ যাবলৈ ট্ৰেইন কিছু সময়ৰ পাছতে আছে। আৰু দমদমৰ পৰা আমাৰ পৰৱৰ্তী ষ্টেচন আছিল হাবৰা। আপোনালোকক জনাই দিওঁ, হাবৰা আৰু হাওৰা দুটাই বেলেগ বেলেগ ষ্টেচন। আৰু হাবৰাৰ পাছত আমাৰ ট্ৰেইনটি ৰৈছিল চানপাৰা ষ্টেচন। আৰু চানপাৰা ষ্টেচন পাৰ কৰাৰ পাছৰ পৰাই এই কংক্ৰিট জগতৰ পৰা আঁতৰি আমি সেউজ প্ৰকৃতিৰ সুন্দৰতা অনুভৱ কৰিব ধৰিলোঁ। খুব সুন্দৰ সুন্দৰ ঠাই, গছ গছনিৰে ভৰপূৰ। আৰু চানপাৰা ষ্টেচনৰ পৰা প্ৰায় 1 ঘণ্টামান যাত্ৰা কৰাৰ পাছত আমি উপস্থিত হ'লোঁ বনগাঁ ষ্টেচন। আৰু চানপাৰাৰ পৰা বহুত ভিৰ হৈছিল ট্ৰেইনটোত, যাৰ কাৰণে প্ৰত্যেকটো ষ্টেচন মই ভিডিঅ' কৰিব নোৱাৰিলোঁ।
এয়াই হৈছে বনগাঁ জংচন। বনগাঁ জংচনৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰত বাংলাদেশ সীমান্ত। আৰু বনগাঁ জংচনৰ পৰা অটো লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ ভাৰত বাংলাদেশ সীমান্তলৈ। আৰু সকলোকে এটা কথা জনাই দিওঁ, ইয়াত ভাড়া খুবেই বেছি। আমি 8-9 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ প্ৰায় 50 টকা এজনৰ দিবলগীয়া হৈছিল। কাৰণ এটাই, বাংলাদেশৰ ঢাকাৰ প্ৰায়বোৰ মানুহে এই ৰাস্তা দিয়ে বৈধভাৱে যাতায়াত কৰে, চিকিৎসা কাৰণত বা অন্যান্য কাৰণত যাতায়াত কৰে, যাৰ কাৰণে ইয়াত সকলো বস্তুৰে মূল্য অধিক। আৰু এই পথটোৰে গৈ থকা সময়ত ভিনদেউৱে কৈছিল, ৰাস্তাৰ কাষত থকা যিবোৰ গছ, এই গছবোৰৰ বয়স প্ৰায় 150-200 বছৰৰো অধিক। আৰু কিছু বছৰ পূৰ্বে যেতিয়া আমফান হৈছিল, মানে ঘূৰ্ণী বতাহ যেতিয়া হৈছিল, তেতিয়া ইয়াৰ প্ৰায় গছবোৰ ভাগি পৰিছিল। অৱশেষত আমি আহি উপস্থিত হ'লোঁ বনগাঁ ভাৰত বাংলাদেশ সীমান্ত। আৰু ইয়াত আহি এটা ঘটনা হ'ল, এই ভিডিঅ' কৰি থাকোঁতে এজন স্থানীয় লোকে মোক আহি ক'লে, ইয়াত কেমেৰা এলাও নাই, ইয়াত ভিডিঅ' কৰা এলাও নাই। যদিও মই সেই সময়ত কেমেৰা বন্ধ কৰি থলোঁ, তাৰ পাছত গৈ মই সেই ওচৰতে থকা BSF জোৱানজনক গৈ সুধিলোঁ যে, দাদা মই বহুত দূৰৰ পৰা আহিছোঁ, মই অসমৰ পৰা আহিছোঁ, মই এই জেগাডোখৰ অলপ কেমেৰা কৰিব বিচাৰোঁ বা ফটো কেইটামান ল'ব বিচাৰোঁ। আৰু তেওঁ মোক ধুনীয়াকৈ ক'লে, গেটৰ সন্মুখত নোৱাৰিব, অলপ আঁতৰত গৈ কৰক। তাত বহুত ৰিক্সাত উঠিছোঁ, কিন্তু ইয়াত আহি এটা বেলেগ ধৰণৰ ৰিক্সাত উঠিছোঁ, মই দেখাই আছোঁ। আৰু উভতি যোৱাৰ পথত এই কাঠৰ ৰিক্সাৰে আমি যাত্ৰা কৰিলোঁ বনগাঁ ষ্টেচনলৈ। আৰু উভতি যোৱাৰ একেবাৰে শেষত মই এই ৰাস্তাৰ দুয়োকাষে থকা গছবোৰৰ কিছু ভিডিঅ' লৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব। মই কমেণ্টক সকলোকে ৰিপ্লাই দিম।